হয় ৰাজ্যত বৰ্তমান ভোটাৰ তালিকাৰ যি স্পেচিয়েল ৰিভিজন চলি আছে এই ৰিভিজনৰ সংক্ৰান্তত আমি ইতিমধ্যে প্ৰতিক্ৰিয়া দিছিলোঁ যে বিশেষকৈ সমগ্ৰ অসমতে বহু জেনুইন ভোটাৰৰ এগেইনষ্টত অজ্ঞাত কিছু ব্যক্তিৰ দ্বাৰা বা জ্ঞাত কিছু ব্যক্তিৰ দ্বাৰা বিভিন্ন ধৰণৰ আপত্তি দাখিল কৰা হৈছিল। ফৰ্ম 7খনৰ মানে অপব্যৱহাৰ কৰি জেনুইন ভোটাৰসকলৰ বিৰুদ্ধে বিভিন্ন আপত্তি দাখিল কৰা হৈছিল। তো আমি কিছুদিন পূৰ্বে জানিব পাৰিছিলোঁ যে ওদালগুৰি বিধানসভা সমষ্টি আৰু মাজবাট বিধানসভা সমষ্টিৰ তেনেকুৱা সহস্ৰাধিক ভোটাৰৰ এগেইনষ্টত বিভিন্ন ব্যক্তিৰ জৰিয়তে ফৰ্ম 7ৰ অপব্যৱহাৰ কৰি বিভিন্ন আপত্তি দাখিল কৰা হৈছিল। আৰু সেই মানে আপত্তিৰ অজুহাতত বা সেই আপত্তিৰ বাবেই আমি গম পাইছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে সেই যিসকল ভোটাৰৰ এগেইনষ্টত আপত্তি দাখিল কৰা হৈছে সেই ভোটাৰসকলক এনেকৈ শুনানিৰ বাবে ইয়াত জাননী জাৰি কৰা হৈছে। তো আমি আজি ওদালগুৰি চহৰৰ মাজমজিয়াত থকা ওদালগুৰি চক্ৰবিহৰ কাৰ্যালয়ত থকা এই শুনানি কেন্দ্ৰত আহি উপস্থিত হৈছোঁ। ইয়াত আমি দেখিবলৈ পাইছোঁ যে যিসমূহ ভোটাৰৰ এগেইনষ্টত যিসকল ব্যক্তিয়ে আপত্তি দাখিল কৰিছে সেই ভোটাৰসকল জেনুইন ভোটাৰ, তেওঁলোক কোনো মৃত ভোটাৰ নহয়, তেওঁলোক কোনো ইয়াৰ পৰা পাৰ্মানেণ্টলি শিফটেড ভোটাৰ নহয় বা তেওঁলোক কোনো ধৰণৰ বিদেশী বা বহিৰাগত মানুহ নহয়, এই অঞ্চলত থলুৱা মানুহ। সেই ব্যক্তিসকলৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে আপত্তি দাখিল কৰিছিল ভুৱা আপত্তি, সেই অবজেক্টৰসকল বা আপত্তিকাৰীসকল কিন্তু ইয়াত আহি উপস্থিত হোৱা নাই। তো এই ক্ষেত্ৰত আমি এটা কথা স্পষ্ট হৈ পৰিছোঁ যে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিয়ে হওক বা ওদালগুৰি জিলাৰ বহুতো জেনুইন ভোটাৰসকলক একমাত্ৰ মুছলমান ভোটাৰসকলক বাছি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ ইয়াত এটা ষড়যন্ত্ৰ কৰা হৈছে। যিটো স্পেচিয়েল ৰিভিজন যিটো চলি আছে গোটেই অসমত, সেই স্পেচিয়েল ৰিভিজনৰ যিটো মানে ছিষ্টেম, সেই ছিষ্টেমটো আচলতে ইয়াত ফ্ৰী এণ্ড ফেয়াৰ হৈ থকা নাই যেন আমাৰ অনুভৱ হৈছে। কাৰণ যিসমূহ আপত্তিকাৰীয়ে আপত্তি দাখিল কৰিছিল সেই আপত্তিকাৰীসকল কিন্তু আজিৰ তাৰিখত উপস্থিত নাই। বিভিন্নজন আপত্তিকাৰীয়ে সেইখিনি কথা ক্লেইম কৰিছে যে তেওঁলোকৰ অজ্ঞাতে কোনোবা ব্যক্তিয়ে তেওঁলোকৰ চহী ব্যৱহাৰ কৰি তেওঁলোকৰ পৰিচয় ব্যৱহাৰ কৰি সেই আপত্তিত দাখিল কৰা হৈছিল। তো এই ক্ষেত্ৰত যিজন আমাৰ ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ইয়াৰে হওক বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসমূহ ভুৱা আপত্তি আছে সেই ভুৱা আপত্তিসমূহ শীঘ্ৰেই কোনো ধৰণৰ শুনানি নোহোৱাকৈ ৰিজেকশ্যন কৰিব লাগিছিল। আৰু এই কথা স্পষ্টভাৱে ইলেকশ্যন কমিশ্যনৰ গোটেইখিনি গাইডলাইনত এইখিনি মজুত আছে। আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 ছেকশ্যন 31ত স্পষ্টকৈ লিখা আছে যে কোনোবা ব্যক্তিয়ে যদি ভুৱা আপত্তি দাখিল কৰে তেনেহ'লে সেই ব্যক্তিজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হ'ব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নিচিনাকৈ আজি অসমৰ সংখ্যালঘু মুছলমান ভোটাৰসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি ভোটাধিকাৰ কৰ্তন কৰিবলৈ এনেকুৱা বৃহৎ ষড়যন্ত্ৰ কৰিছে। আৰু এনেকৈ চাওক আপোনালোকে ওদালগুৰি ৰাজচক্ৰ বেই কাৰ্যালয়ত চাওক, আপোনালোকে ইয়াত একমাত্ৰ মুছলমান ভোটাৰসকলক এনেকৈ হাৰাশাস্তি কৰা হৈছে শুনানিৰ জৰিয়তে। আৰু ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই, ইয়াত জীৱ জন্তুৰ দৰে আচৰণ কৰা হৈছে এই অঞ্চলৰ যিখিনি প্ৰকৃত জেনুইন ভোটাৰসকলক। ইয়াত ওদালগুৰি জিলা প্ৰশাসনে হওক বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ লগত জড়িত থকা সংশ্লিষ্ট বিষয়ববীয়াই যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ইয়াত তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা নাই। আৰু ইয়াক নিঃসন্দেহে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা অসমৰ সংখ্যালঘু মুছলমানসকলক ওদালগুৰি জিলাৰ সংখ্যালঘু মুছলমানসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ বিজেপিৰ নিৰ্দেশত তেখেতসকলে ষড়যন্ত্ৰত লিপ্ত হৈছে। কাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা স্বতন্ত্ৰ সংস্থা। তো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো স্বতন্ত্ৰ সংস্থা তেখেতসকলে ভোটাৰ এজনৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বা তেওঁলোকক যদি প্ৰয়োজন হয় কৰ্তন কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নিচিনাকৈ তেখেতসকলৰ নিৰ্দেশত বিজেপিৰ নিৰ্দেশত এনেকৈ ভুৱা আপত্তি দাখিল কৰা হৈছে। গ্ৰছ মানে বাল্ক অবজেকশ্যন দাখিল কৰা হৈছে, গ্ৰছ ভায়োলেশ্যন অফ মানে কনষ্টিটিউশ্যনেল ভেলু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। আৰু এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব। আমি ABMSU স্পষ্টকৈ দাবী জনাইছোঁ যে শীঘ্ৰেই এনেকুৱা ধৰণৰ ভুৱা আপত্তিসমূহ ৰিজেক্ট কৰিব লাগে। এজনো জেনুইন ভোটাৰৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয়, আমাৰ স্পষ্ট কথা। যদি কোনোবা জেনুইন ভোটাৰৰ নাম ওদালগুৰি হওক, বাক্সা হওক, তামোলপুৰ হওক, চিৰাং হওক, ওদালগুৰি হওক বা কোকৰাঝাৰেই হওক, যিকোনো জিলাত যদি কৰ্তন কৰা হয় গোটেই BTC অঞ্চলৰ ৰাজপথত ABMSU গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। আমি বৃহৎ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ সজাতি দল ইয়াত উপস্থিত আছোঁ। আমি স্পষ্টকৈ ওদালগুৰি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে তেখেতসকলে যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশত বা তেখেতসকলৰ আওতাত এই হিয়াৰিঙৰ কামখিনি কৰি আছে, এই হিয়াৰিঙৰ কামখিনি সম্পূৰ্ণভাৱে ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগিব। ইয়াত কোনো ধৰণৰ যাতে খুঁত ৰৈ নাযায়, কোনো ধৰণৰ যাতে ষড়যন্ত্ৰ ইয়াত প্ৰশ্ৰয় দিয়া নহয়, এই কথা আমি ABMSU স্পষ্টকৈ দাবী জনাইছোঁ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও নিজকে স্বতন্ত্ৰ বুলি মানে প্ৰমাণ কৰাৰ সুযোগ এয়া। বিজেপিয়ে কি কৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে আমি মিয়া মানুহৰ ভোট কৰ্তন কৰিবলৈ এনেকৈ আমি আমাৰ বিজেপিৰ মানুহকে এনেকৈ আপত্তি দাখিল কৰিবলৈ নিৰ্দেশ দিছোঁ। সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।
কিন্তু এতিয়া কথা আমি বাৰম্বাৰ কৈ আহিছোঁ যে মিয়া বোলা কোনো কথা নাই। যেতিয়া বিজেপিয়ে হওক বা মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কয় তেওঁলোকে গোটেই অসমৰ এণ্টায়াৰ মুছলমান কমিউনিটিটোক তেওঁ টাৰ্গেট কৰি লয়। তেখেতে মুছলমান কমিউনিটিটোক টাৰ্গেট কৰি লয়। ইয়াত কোনো গৰিয়া মৰিয়া উজানি বুলি ভাটিয়া নাই। সমগ্ৰ অসমৰ লক্ষাধিক মুছলমান ভোটাৰক আজিৰ তাৰিখত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ চৰকাৰৰ স্পনচৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ষড়যন্ত্ৰ কৰিছে। আৰু এয়া সম্পূৰ্ণভাৱে ভাৰতৰ দৰে দেশ এখনৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ যিটো ব্যৱস্থাটোৰ প্ৰতি ভাবুকি আমি ABMSU আহ্বান জনাইছোঁ যে শীঘ্ৰেই এনেকুৱা ধৰণৰ ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই স্বমতো গোচৰ ৰুজু কৰক আৰু প্ৰত্যেকজন আপত্তিকাৰীক প্ৰত্যেকজন অবজেকশ্যনাৰক তেওঁলোকক আইনৰ শাস্তিৰ সন্মুখীন কৰক। কাৰণ এয়া কোনো ল'ৰা ধেমালি নহয়। হেজাৰ হেজাৰ মানুহক এনেকৈ ওদালগুৰিত তেওঁলোকে আপত্তি দাখিল কৰিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশত আজি জিলা প্ৰশাসনে বা জিলাৰ ইয়াৰৱে ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন অফিচাৰে 2 দিন সময় দি এনেকৈ শুনানিত হাজিৰ হ'ব দিছে। তামিলনাডুত কোনোবা বহিৰাজ্যত কাম কৰি আছে, কোনোবা কেৰেলাত কৰ্মৰত অৱস্থাত আছে, তেওঁলোকে মানুহৰ ধাৰ লৈ মাটি বন্ধকীত থৈ বিমানেৰে আহি ইয়াত উপস্থিত হ'ব লগা হৈছে। এয়া অন্যায় আৰু এই অন্যায় কোনো কাৰণতে মানি লোৱা নহ'ব। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো ABMSU আমি আহ্বান জনাইছোঁ যে এই যিসকল ভোটাৰৰ ওপৰত আজি নিৰ্যাতন চলিছে এই ভোটাৰসকলেই আপোনাক ভোট দি কিন্তু BTC প্ৰধানৰ আসনত বহাইছে আৰু এই মানুহখিনিৰ কাষত থিয় হোৱাটো আপোনাৰ মৌলিক কৰ্তব্যৰ দায়িত্ব। ওদালগুৰি বিধানসভা সমষ্টি হওক বা মাজবাট বিধানসভা সমষ্টিৰ বিধায়কসকলৰ মৌলিক দায়িত্ব। আজি ওদালগুৰিৰ পৰা যিজন কেবিনেট মিনিষ্টাৰ চৰণ বড়ো ডাঙৰীয়াকো ABMSU আহ্বান জনাইছোঁ যে এই ভুক্তভোগী মানুহৰ কাষত আহি থিয় হওক, নহ'লে আহি থকা দিনত সময় কিন্তু এই কথাবিলাক মনত ৰাখিব আৰু ইয়াৰ প্ৰত্যুত্তৰ এই অঞ্চলৰ জনগণে দিব। কাৰণ এই মানুহখিনি সাধাৰণ খাতি খোৱা মানুহ, একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে আজি এই ওদালগুৰি জিলাৰ হেজাৰ হেজাৰ লক্ষাধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচাৰিছে। কি কাৰণত আচলতে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই মুছলমান সম্প্ৰদায়ৰ যিসকল ভোটাৰ তেওঁলোক কৰ্তন কৰা ইয়াৰ ষড়যন্ত্ৰ কি বুলি ভাবে? হয়, যাক 100% আজিৰ তাৰিখত আপোনালোকে আমি গোটেই অসমত যিহেতু এনেকুৱা ধৰণৰ আপত্তি দাখিল হৈছে, আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো সমষ্টিত আজি এনেকুৱা ধৰণৰ আপত্তিৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিবলৈ যিসকল ব্যক্তিৰ সম্ভাৱনা আছে সেইসকল ব্যক্তিৰ নাম তেওঁলোকে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচাৰিছে, যাতে তেওঁলোকে নিৰ্বাচনত জয়ী হৈ যোৱাৰ এটা সুযোগ তেওঁলোকে লাভ কৰে। কাৰণ বিজেপিৰ হাতত তেনেকুৱা উন্নয়নৰ কোনো ধৰণৰ ইছ্যু নাই। ডেফিনেটলি তেওঁলোকে কাক ভয় কৰিব? এই বৃহত্তৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজক ভয় কৰিছে। তেওঁলোক সন্দেহৰ এটা সন্ধিয়ান হৈ পৰিছে। তেওঁলোকক অসমৰ ৰাইজে আকৌ শাসনত বহাব নে নবহাব? ডেফিনেটলি যদি বিশ্বাসত নললেহেঁতেন এটা সময় আছিল ভোটাৰে নিৰ্বাচন কৰে, চৰকাৰ কোন থাকিব। কিন্তু আজি চৰকাৰ বা চৰকাৰৰ নেতৃত্বত থকা ৰাজনৈতিক দলে আজি ষড়যন্ত্ৰ কৰিছে যে ভোট কৰি দিব পাৰিব। তো এয়া কোনো কাৰণতে মই বাৰম্বাৰ কৈ আহিছোঁ যে সংবিধানখনৰ প্ৰতি ভাবুকি, জনগণৰ মৌলিক অধিকাৰৰ প্ৰতি ভাবুকি আৰু এনেকুৱা ধৰণৰ ভাবুকিৰ বিৰুদ্ধে সমগ্ৰ অসমত গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। নতুন দিল্লীৰ যন্তৰ মন্তৰলৈকে প্ৰতিবাদ সম্প্ৰসাৰণ হ'ব। প্ৰয়োজনত যদি মহামান্য উচ্চতম ন্যায়ালয়তো আমি দ্বাৰস্থ হ'ব লাগে, তাৰ কাৰণে আমি ABMSU সম্পূৰ্ণভাৱে প্ৰস্তুত।